নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আমি কি পঢ়ি আছোঁ? আমি পঢ়ি আছোঁ এভাৰেজ স্পীড। অলৰেডি আমি এটা ভিডিঅ' আমি এভাৰেজ স্পীডো পঢ়িছোঁ। আজি হৈছে দ্বিতীয়টো পাৰ্ট। তেতিয়াহ'লে যোৱাকালি আমি কৰিছোঁ 4 নম্বৰলৈকে, আজি হ'ব 5 নম্বৰ। তো আজি হ'ব কি নম্বৰ কুৱেশ্যন? 5 নম্বৰ কুৱেশ্যন। ঠিক আছে, আজি কি হ'ব? 5 নম্বৰ কুৱেশ্যন। তো কি হৈছে, এখন ট্ৰেইন 5 ঘণ্টাত 700 কিলোমিটাৰ আৰু 11 ঘণ্টাত 1012 কিলোমিটাৰ যায়, তেনে ট্ৰেইনখনৰ গড় দ্ৰুতি কিমান হ'ব? কি হৈছে এইবাৰ, এখন ট্ৰেইনে 5 ঘণ্টাত 700 কিলোমিটাৰ যায় আৰু 11 ঘণ্টাত কিমান কিলোমিটাৰ যায়? 1012 কিলোমিটাৰ যায়, তেনে ট্ৰেইনখনৰ গড় দ্ৰুতি কিমান হ'ব? একদম চিম্পল। আমি যোৱাকালি যিটো স্পীড আছিল, কি যিটো কিলোমিটাৰ, অৰ্থাৎ কিমান যাব, সময়টো আৰু ডিষ্টেঞ্চটো কি হৈ যাব, ডিভাইড কৰিলে হৈ যাব। তো কি হৈ যাব, এভাৰেজ স্পীড ইকুৱেল টু কি হৈ যাব, টোটেল, অৰ্থাৎ 700 প্লাছ কিমান 1012, ঠিক আছে, ডিভাইডেড বাই কিমান 5 ঘণ্টা যোগ কিমান হ'ব 11 ঘণ্টা, হয়। তেতিয়াহ'লে এইটো কিমান হৈ যাব, 700 আৰু 1012 প্লাছ কৰিলে কিমান হ'ব, 1712 ডিভাইডেড বাই কিমান হৈ যাব 16, আৰু এইটো কিবা কৰিলে কিমান হৈ যাব 107 কিলোমিটাৰ পাৰ আৱাৰ। ঠিক আছে, তেতিয়াহ'লে এইটো কুৱেশ্যনটো বুজি পাইছে? ঠিক আছে, তেতিয়াহ'লে নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যন হৈছে, এখন বাছ প্ৰথমতে 275 কিলোমিটাৰ 50 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে আৰু পিছত 315 কিলোমিটাৰ 70 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে গ'লে গড় দ্ৰুতি কিমান হ'ব? তো এখন বাছ আছে, বাছখনে প্ৰথমতে কিমান কিলোমিটাৰ যায়, 275 কিলোমিটাৰ যায়, কিমান স্পীডত, 50 কিলোমিটাৰ পাৰ আৱাৰত। নেক্সটখন তাৰপিছত কিমান যায়, 315, আৰু নেক্সট কিমান যায়, 315 কিলোমিটাৰ যায়, কিমান স্পীডত যাব, 70 কিলোমিটাৰ পাৰ আৱাৰত যায়, গ'লে গড় দ্ৰুতি কিমান হ'ব বুলি কৈছে। ঠিক আছে, তো আমাক কি প্ৰথমতে কি লাগিব, আমাক ইয়াতে কি দিয়া নাই, আমাক ইয়াতে টাইম দিয়া নাই, তেতিয়াহ'লে আমি কি উলিয়াব লাগিব, টাইম উলিয়াব লাগিব। তো টাইম ইকুৱেল টু কি হৈ যাব, টাইম হ'ল কি হৈ যাব, ডিষ্টেঞ্চ। আমি এনে দ্ৰুতিৰ সূত্ৰটো কি আছিল, বেগ, আমি জানো নাই, বেগ ইকুৱেল টু দূৰত্ব বাই সময়, এইটো মনত আছে, এইটো সকলোৱে জানে, দূৰত্ব বাই সময় এইটো। তেতিয়াহ'লে আমাক কি লাগে, টাইম লাগে। যদি সময় লাগে তেতিয়াহ'লে সময়টো ইফালে অহাৰ লগে কি হৈ যাব, ইয়াৰ লগত পূৰণ হৈ যাব। তাৰপিছত বেগটো ইফালে অহাৰ লগে কি হৈ যাব, হয় মানে দূৰত্ব, টাইম ইকুৱেল টু কি হৈ যাব, দূৰত্ব বাই বেগ হৈ যাব, হয়। ঠিক আছে, তেতিয়াহ'লে আমি সেইটোৱে ওলাম। তো টাইম ওলাম, প্ৰথমতে কিমান যায় টাইম, কিমান ডিষ্টেঞ্চ যায়, 275 যায়, কিমান স্পীডত, 50 স্পীডত। তো ইয়াৰ এনচাৰ কিমান হৈ যাব, 5.5 ঘণ্টা। তাৰপিছত নেক্সট কিমান টাইম যাব, নেক্সট টাইম হৈছে 315, কিমান যাব 70, এইটো হৰণ কৰিলে কিমান হ'ব 4.5 ঘণ্টা, হয়। তেতিয়াহ'লে আমি কি পাইছোঁ, সময় পালোঁ, ডিষ্টেঞ্চ পাইছোঁ, দ্ৰুতি বেগ আছে, আমি কি জানো এভাৰেজ স্পীড। তো এভাৰেজ স্পীডৰ সূত্ৰটো কি আছিল, এভাৰেজ স্পীড। তো এভাৰেজ স্পীড ইকুৱেল টু টোটেল ডিষ্টেঞ্চ আছে 275 প্লাছ 315 ডিভাইডেড বাই কিমান, ডিভাইডেড বাই হৈছে সময় 5.5 প্লাছ 4.5। ঠিক আছে, তেতিয়াহ'লে এইখিনি কিমান কি কৰিব লাগিব, এইখিনি প্লাছ কৰিলে কিমান হৈ যাব, এইখিনি প্লাছ কৰিলে হ'ব 590, আৰু এইটো প্লাছ কৰিলে হ'ব 10, হয়। 5.5 আৰু 4.5 10, 0 কেঞ্চেল হৈ গ'ল, কিমান এনচাৰ হৈ গ'ল, 59 কিলোমিটাৰ পাৰ আৱাৰ আছে।
বুজি পাইছে তো প্ৰথমতে যদি কোনো এনেকুৱা ধৰণৰ যদি গণিত আহে তেতিয়াহ'লে কি যদি সময়টো দিয়া নাথাকে সময়টো উলিয়াই ল'ব ঠিক আছে সময়টো উলাইখিনি কি কৰি দিব যেটো আমাৰ দূৰত্ব অৰ্থাৎ বেগৰ যেটো সূত্ৰ আছে সেই বেগৰ সূত্ৰত বহাই দিব তাৰপিছত সময়টো উলাই ল'ব বা যদি কোনোবা যদি ডিসটেন্সটো দিয়া নাথাকে তেতিয়া আপুনি ডিসটেন্সটো উলাই ল'ব পাৰিব যদি বেগ দিয়াৰ সময় দিয়া থাকে বা যদি বেগটো দিয়া নাথাকে তেতিয়া দূৰত্ব আৰু সময় দিয়া থাকিলে তো ডাইৰেক্ট आंसर ওলাই যাব এভাৰেজ স্পিড যদি উলাবলিয়া থাকে ঠিক আছে তেতিয়ালে নেক্সট কোৱেশ্চনলৈ যাও নেক্সট কোৱেশ্চন হৈছে এজন ব্যক্তি 80 কিলোমিটাৰ বেগেৰে 120 কিলোমিটাৰ আৰু 100 কিলোমিটাৰ 40 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে যায় আকৌ 75 কিলোমিটাৰ আগৰ ঠাইলৈ ঘূৰি আহে তেনে গড় অৰ্থাৎ কি কৈছে এজন ব্যক্তি আছে ব্যক্তিজনে কি কৰিছে প্ৰথমতে 80 কিলোমিটাৰ বেগেৰে গৈছে 80 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে গৈছে যাতে কিমান গৈছে 120 কিলোমিটাৰ গৈছে ঠিক আছে হে একে ৰাস্তা দিয়ে তাৰপিছত কিমান গৈছে 40 কিলোমিটাৰ পাৰ আৱাৰ দি কিমান গৈছে 100 কিলোমিটাৰ গৈছে ঠিক আছে তাৰ পাছত যি এই ৰাস্তা দি গৈছে হিয়াৰ পৰা এবাৰ কি হৈছে ৰিটাৰ্ণ হতে কিমান হৈছে 75 কিলোমিটাৰ পাৰ আৱাৰত আহিছে হয় মানে কি কৈছে প্ৰথমতে 80 কিলোমিটাৰ পাৰ আৱাৰত গৈছে কিমান 120 কিলোমিটাৰ গৈছে 40 কিলোমিটাৰ পাৰ আৱাৰত কিমান গৈছে 100 কিলোমিটাৰ গৈছে তাৰ পাছত হি ৰিটাৰ্ণ হৈছে অৰ্থাৎ এৰ পৰা যদি বি লৈ গৈছে তেতিয়া বিৰ পৰা হি ৰিটাৰ্ণ হৈছে কিমান স্পিডত আহিছে 75 কিলোমিটাৰ পাৰ আৱাৰত আহিছে তেতিয়াহলে কৈছে ইয়াৰ গড় দ্ৰুতি কিমান হ'ব কোৱেশ্চনটো বুজি পাইছে ঠিক আছে এটা এনসারটো হ'ব প্ৰথমতে আমি কি উলিয়াম আমি সদায় কি যদি এটা আমাক কি দিয়া নাই ইয়াতে সময় দিয়া নাই তেতিয়া সময় দি প্ৰথমতে কিমান উলিয়াম সময়টো উলিয়াম কি আছিল 120 ডিসটেন্সটো আছিল 120 কিমান বেগেৰে গৈছে 80 বেগেৰে গৈছে কাটা কাটি কিমান হৈ যাব এটো হৈ যাব 1.5 ঘন্টা অল তাৰপিছত এটো কিমান আছে 100 কিলোমিটাৰ গৈছে কিমান বেগেৰে 40 বেগেৰে এটো হৈ যাব 2.5 ঘন্টা হয় ঠিক আছে তেতিয়াহলে আমাক কি লাগে তাৰপিছত আমাক লাগে জুৱা অৰ্থাৎ যিখিনি গৈছে টোটালখিনি যোগ কৰিব লাগিব নাই যে গৈছে প্ৰথমতে 120 কিলোমিটাৰ 80 কিলোমিটাৰ পাৰ আৱাৰত 120 কিলোমিটাৰ হৈছে আৰু 40 কিলোমিটাৰ মানে 100 কিলোমিটাৰ মানে টোটালটো আমি কৰিব লাগিব টোটাল কৰিলে কি কৰিম যিখিনি জুৱা গৈছে জুৱাৰ অৰ্থাৎ জুৱাৰ গড় দুটি লাগিব আমাক ঠিক আছে তেতিয়া জুৱাৰ যদি গড় দুটি লাগে জুৱাৰ গড় দুটি কাৰণে কি কৰিব লাগিব ডিসটেন্স 120 যোগ আৰু কিমান 100 আৰু সময়টো কিমান হৈছে 1.5 প্লাস 2.5 কিমান হৈ যাব এটো হৈ যাব 220 আৰু এটো হৈ যাব কিমান হৈ যাব 55034 অৰ্থাৎ 4 পইণ্ট মানে 4 দি 220 কেইবাৰ যায় অৰ্থাৎ 55 কিলোমিটাৰ হয় অৰ্থাৎ গড় যিটো দূৰত্ব হেতু কিমান হ'ব 55 কিলোমিটাৰ তাৰপিছত আমাক কি লাগে তাৰপিছত লাগিব আমাক এভাৰেজ স্পিড ওলাব দিছে ঠিক আছে আমাক কি ওলাব দিছে এভাৰেজ স্পিড ইকুৱেল টু এভাৰেজ স্পিডৰ সূত্ৰ কি আছিল এবাৰ লাগিব আমাক এইটো সূত্ৰ 2 ইনটু কিমান 55 ইনটু আমাক এইটো যে দিয়া আছে 75 মানে জুৱাতে কিমান লাগিছে গড় দুটি 55 কিলোমিটাৰ পাৰ আৱাৰত তাৰপিছত আৰু আহতে কিমান লাগছে 75 ঠিক আছে 75 তাৰপিছত 55 প্লাস 75 এটাতে কি কৰি দিম আমি প্লাস কৰি দিও এখিনি কাটা কাটি গলে 2 ইনটু 55 ইনটু 75 ডিভাইডেড বাই কিমান হ'ব 55 এর পাশে পাশে 10 শূন্য হাতে 1 হাতে পাশে 12 কেতরে 130 হয় তেতিয়াহলে এখিনি আমি কাটা কাটি করলে কিমান বার যাব এখিনি যদি আমি কাটা কাটি কৰো তেতিয়াহলে 2 দি যাব ইয়াক কেবাৰ যাব 2 6 গুণ 12 2 5 গুণ 10 65 5 দি যায় 5 দি যাব 5 গুণ 5 5 3 গুণ 13 বাৰ ইয়াক 5 দি 5 11 গুণ 55 হয় এখিনি পূৰণ কৰিলে হ'ব
8 2 5 ডিভাইডেড বাই কিমান হ'ব এতিয়া হ'ব 13 এইখিনি যদি আমি কি কৰোঁ হৰণ কৰি দিওঁ হৰণ কৰিলে কিমান ওলাব এনসাৰটো ওলাব 63.46 কিলোমিটাৰ পাৰ আৱাৰ হয় 63.46 কিলোমিটাৰ পাৰ আৱাৰ পাইছে বুজি আপোনালোকে ঠিক আছে তেতিয়াহ'লে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন কৈছে এখন গাড়ী 80 কিলোমিটাৰ 40 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে পিছত 30 মিনিটত চাহৰ দোকানত ৰখি আকৌ 4 ঘণ্টাত 60 কিলোমিটাৰ বেগেৰে যায় তেন্তে গড় দ্ৰুতি কিমান হ'ব এবাৰ অলপমান কুৱেশ্যনটো আৰু অলপ টাফ ঠিক আছে কি কৈছে এখন গাড়ী আছে গাড়ীখনে কিমান কৈছে 80 কিলোমিটাৰ গৈছে অৰ্থাৎ আমি যদি এটা হলো যে এখন গাড়ী আছে গাড়ীখনে কিমান গৈছে 80 কিলোমিটাৰ গৈছে অৰ্থাৎ 80 কিলোমিটাৰ গৈছে কিমান স্পিডত 40 কিলোমিটাৰ পাৰ আৱাৰত গৈছে হয় তাৰপিছত কি আছে পিছত 30 মিনিট সময় কিহত হৈছে চাহৰ দোকানত ৰৈছে ঠিক আছে চাহৰ দোকানত ৰখি আকৌ 4 ঘণ্টাত এবাৰ কৈছে 4 ঘণ্টাত কিমান গৈছে 60 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে গৈছে ঠিক আছে তেতিয়াহ'লে আমাক কি হৈছে এভাৰেজ স্পিড ওলাব লাগে ঠিক আছে এভাৰেজ স্পিড ওলাব লাগে হয় কুৱেশ্যনটো বুজি পাইছে কুৱেশ্যনটো কৈছে যে 80 কিলোমিটাৰ গৈছে কিমানত 40 কিলোমিটাৰ পাৰ আৱাৰত তাৰপিছত 30 মিনিট সময় সি চাহৰ দোকানত ৰখিছে ৰখাৰ পিছত 30 মিনিট চাহৰ দোকান ৰখি কিনে 4 ঘণ্টাত 60 কিলোমিটাৰ বেগেৰে আকৌ গৈছে তেতিয়াহ'লে আমাক এভাৰেজ স্পিড কিমান হ'ব ঠিক আছে তেতিয়াহ'লে এভাৰেজ স্পিড লাগিব তাৰ কাৰণে লাগিব প্ৰথমতে ডিষ্টেন্স দিয়া আছে আমাক কি দিয়া আছে স্পিড দিয়া আছে হয় আমাক কি উলিয়াব লাগে প্ৰথমতে আমি জানো আমি কি উলিয়াব লাগে টাইম উলিয়াব লাগে আমি কিহৰ টাইম উলাম প্ৰথমতে এইটোৰ টাইম উলাম কিমান স্পিড দিয়া আছে স্পিড দিয়া আছে ডিষ্টেন্স দিয়া আছে 80 কিলোমিটাৰ কিমান দিয়া আছে 40 হয় 0 কেনসেল কিমান হ'ল 2 ঘণ্টা হয় মানে 2 ঘণ্টা সময় লৈছে কিমান 40 কিলোমিটাৰ বেগেৰে যাওঁতে 80 কিলোমিটাৰ ডিষ্টেন্স কভাৰ কৰোঁতে কিমান সময় লৈছে 2 ঘণ্টা হয় তাৰপাছত নেক্সট কিমান বেগেদি গৈছে তাৰপাছত গৈছে 60 কিলোমিটাৰ পাৰ আৱাৰত গৈছে হয় সময় কিমান লৈছে 4 ঘণ্টা লৈছে তেতিয়াহ'লে ডিষ্টেন্স কিমান হ'ব ডিষ্টেন্স হৈ যাব 60 * 4 6 4 গুণ 24 240 কিলোমিটাৰ এইটো ডিষ্টেন্স মই কৈছোঁ না আমাক কি দিছে সময় দিয়া আছে আৰু কি দিছে বেগ দিয়া আছে তেতিয়াহ'লে দূৰত্ব ওলাব না নাই ওলাব এইটো হৈছে দূৰত্ব কি 60 * 4 মানে দূৰত্ব বেগ ইনটু সময় যেটো বেগৰ মই সূত্ৰ অলপ আগতে কৈছিলোঁ যে বেগৰ যেটো সূত্ৰ আছিল কি আছিল দূৰত্ব বাই সময় এইটো সূত্ৰৰ পৰা এইটো যেতিয়া দূৰত্ব ওলাব লাগে তেতিয়াহ'লে সময় আৰু বেগটো কি যাব পূৰণ যাব তাৰমানে সেইকাৰণে সময় আৰু দূৰত্বটো বেগটো কি কৰিছো পূৰণ কৰিছে 60 আৰু 4 কিমান 6 4 গুণ 24 আৰু 0 240 কিলোমিটাৰ দূৰত্ব ইয়াৰ সময় হৈছে 2 ঘণ্টা 60 কিলোমিটাৰ বেগেৰে ইয়াৰ হৈছে 240 কিলোমিটাৰ তেতিয়াহ'লে আমাক কি লাগিল আমাক লাগে এভাৰেজ কি লাগে আমাক এভাৰেজ স্পিড জানাৰ কাৰণে আমাক কি আছে আৰু 30 মিনিট সময় কি কৰিছে চাহৰ দোকানত ৰৈছে তেতিয়াহ'লে টোটেল কিমান 80 কিলোমিটাৰ যোগ আৰু এই মাত্ৰ কিমান পাইছো 240 কিলোমিটাৰ এইখিনি কি ডিষ্টেন্স হয় এইখিনি হৈছে কি ডিষ্টেন্স সময় কিমান পাইছো আমি সময় পাইছো এইখিনি 80 কিলোমিটাৰ যাতে সময় লৈছে 2 ঘণ্টা 240 কিলোমিটাৰ যাতে কিমান লৈছে 4 ঘণ্টা লগতে আৰু কি সময় যোগ হৈছে কিমান 30 মিনিট সময় লৈছে 30 মিনিট ইটো আছে ঘণ্টাৰ ইটো আছে মিনিটত সেইকাৰণে 30 মিনিটৰ তলত কি এটা আহিব 60 এটা আহিব হয় তেতিয়াহ'লে 0 কেনসেল 3 দিয়া 2 বাৰ মানে 1/2 হয় ঠিক আছে এইখিনি আমি কাটি কৰিলে কিমান বাৰ যাব এইটো হ'ব এইখিনি আমি প্লাস কৰিলে হ'ব 320 হয় তাৰপিছত 4 আৰু 6 অৰ্থাৎ 2 আৰু 4 কৰিলে 6 প্লাস 1ক কৰিলে কিমান হ'ব 1ক যদি আমি হৰণ কৰি দিওঁ 1ক 2 দি হৰণ দিলে কিমান হয় 0.05 হয় 0
0.5 হয় ঠিক আছে হয় এখিনিলৈকে বুজি পাইছা ঠিক আছে 0.5 ইয়াৰ পাছৰখিনি হ'ব 320 ডিভাইডেড বাই 6.5 6.5 ৰে 320 কৰিলে কিমান হ'ব কিমান আছে 320 ডিভাইডেড বাই 6.5 আমি যদি পয়েন্টটো উঠাই দিও কিমান হ'ব 320 যদি পয়েন্টটো উঠাই দিও ইয়াতে কি যাব এটা 10 আহি যাব আৰু ইয়াতে কি যাব 65 আহি যাব হয় এখিনি যদি আমি কাটাকাটি কৰো কাটাকাটি কৰিলে হ'ব এখিনি এডি একেবাৰ যায় 13 বাৰ যায় আৰু ইয়াক যদি আমি কাটো যাব 64 ঠিক আছে কিমান হ'ব 64 into 10 divided by 13 এখিনি যদি আমি পূৰণ কৰি দিও কিমান হৈ যাব 49.2 কিলোমিটাৰ পাৰ আৱাৰ এটো হৈছে কি আর গড় দ্ৰুতি তো বুজি পাইছে ঠিক আছে তো এনেকুৱা ধৰণৰ গণিত ললে প্ৰথমতে কি কৰি লব প্ৰথমতে ইয়াৰ কি লব সময়টো ওলাব অৰ্থাৎ কিমানখিনি সময় লৈছে ঠিক আছে 30 মিনিটটো পাছত কৰিব তাৰপিছত কি হৈছে 4 কিলোমিটাৰ 4 ঘণ্টাত 60 কিলোমিটাৰ বেগেৰে গৈছে তেতিয়াহলে প্ৰথমতে কি লব লাগিব ইয়াৰ ডিসটেন্সটো উলাই লব উলাই লৈ কিনে কি কৰিব এভাৰেজ যেটো সূত্ৰ আছে সূত্ৰত বহাই দিব কি কৰিব 80 কিলোমিটাৰ আৰু এই যেটো পাব অৰ্থাৎ ইয়াৰ যেটো দূৰত্ব অৰ্থাৎ কি আছিল 240 কিলোমিটাৰ এই সময়টো কি এই দূৰত্বটো যোগ কৰি দিব লগতে সময়টো কি কৰি দিব প্লাস কৰি দিব আৰু যি সময় ৰহি গৈছে 30 মিনিট এই 30 মিনিটটো তাৰ লগত যোগ কৰি দিব যোগ কৰি দিয়াৰ ফলত যি এনসাৰ ওলাব হেতু তাৰ কি হৈ যাব এভাৰেজ স্পিড হৈ যাব আছে ঠিক আছে তেতিয়ালে নেক্সট কোৱেশ্চনলৈ যাও নেক্সট কোৱেশ্চন হৈছে এজন ব্যক্তি 12 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে 10 কিলোমিটাৰ যায় আৰু পিছত 10 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগেৰে 12 কিলোমিটাৰ যায় তেন্তে গড় দ্ৰুতি কিমান হ'ব ঠিক আছে কি হৈছে এজন ব্যক্তি 12 কিলোমিটাৰ বেগেৰে 10 কিলোমিটাৰ যায় আৰু 10 কিলোমিটাৰ বেগেৰে কিমান যায় 12 কিলোমিটাৰ যায় মই আগতে কৈছো কি থাকে যদি দূৰত্ব অৰ্থাৎ বেগ দিয়া থাকে আৰু কি থাকে কিলোমিটাৰ অৰ্থাৎ দূৰত্ব দিয়া থাকে লগতে ইয়াতে কি আছে ইয়াতো সেম দূৰত্ব আৰু বেগ কি আছে আমি কি ল'ব লাগিব সময় টাইম ল'ব লাগিব টাইম ল'বৰ কাৰণে কিমান এটো হৈছে কিমান 10 আৰু এটো হৈছে বেগটো কিমান 12 হয় এটো কিমান হৈ যাব এক যাব 2 দি দিলে 5 বাৰ ইয়াত দিলে 6 বাৰ হয় 5/6 হয় এটো ঘন্টা আৰু এটো হৈ যাব 12 আৰু এটো হৈ যাব কিমান 10 ইয়াক কাটিলে কিমান হ'ব উল্টা বলে 6/5 এটো হৈছে কি ঘন্টা হয় 5/6 ঘন্টা আৰু 6/5 ঘন্টা যদি দশমিকত ওলাই যেতাল দশমিকতো ওলাব পাৰা যদি দশমিকত না আমি কাটাকাটি কৰিম কাৰণ আমি দশমিকত ওলোৱা নাই ঠিক আছে তেতিয়াহলে আমি কি লাগে এভাৰেজ স্পিড লাগে এভাৰেজ স্পিড ইকুৱেল টু কি আছিল দূৰত্ব কিমান 10 যোগ 12 আৰু সময় কিমান আছিল সময় আছিল 5/6 প্লাস 6/5 হয় 12 আৰু 10 কৰিলে কিমান হ'ব 22 এইকিটা আমি বজ্ৰপূৰণ কৰি দিম বজ্ৰপূৰণ জানে এইটো লোড এইটো কি হৈ যাব পূৰণ এইটো লোড এইটো পূৰণ এইটো লোড এইটো পূৰণ ঠিক আছে 5 আৰু 6 টো কি কৰি দিম পূৰণ 5 6 গুণ 30 এটা 5 5 গুণ কি হৈ যাব 25 যোগ এই 5 6 6 গুণ কিমান হৈ যাব 36 হয় তাৰপিছত কি কৰিম আমি তাৰপিছত হ'ব 22 এটা হৈছে 22 টো আমি 22 ৰাখিলো এই 12 কি হৈছে 30 টো হৰণ হৈছে না নাই ওপৰ গলে কি হৈ যাব পূৰণ হৈ যাব তাৰপিছত 22 আৰু এটো 36 আৰু 25 পূৰণ কৰিলে যোগ কৰিলে কিমান হ'ব 61 এটো কৰিলে কিমান হ'ব 660 আৰু দেব 61 হয় ইয়াৰ आंसर ওলাই যাব 10.8 কিলোমিটাৰ পাৰ আৱাৰ পাইছে বুজি নে পোৱা নাই কি হৈছে এজন ব্যক্তি আছিল জন ব্যক্তিয়ে কিমান গৈছে 12 কিলোমিটাৰ পাৰ আৱাৰত গৈছে বেগেৰে যাইখানে কিমান কিলোমিটাৰ গৈছে 10 কিলোমিটাৰ গৈছে তাৰপিছত 10 কিলোমিটাৰ পাৰ আৱাৰত গৈছে কিমান 12 কিলোমিটাৰ গৈছে তেতিয়াহলে স্পিড আমাক এভাৰেজ স্পিড কি লাগে প্ৰথমতে আমি কি উলাই লৈছো ইয়াৰে আমি সময়টো উলাই লৈছো সময় কিমান পাইছিলো 5/6 আৰু 6/5 আৰু দূৰত্ব দি আছে 10 আৰু 12
আমি এভাৰেজ স্পীডত কি জানো এইটো সূত্র জানো যে দূৰত্ব ডিভাইডেড বাই সময় তো দূৰত্বত কিমান দিয়া হল 22 তাৰপিছত এইটো যোগ কৰিলে কিমান হৈছে 61 ইয়ালত 30 টো ইয়ালত কি হৈ আছিল হৰণ হৈ আছিল ওপৰত গুচি গলে কি হৈ যায় পূৰণ হৈ যায় ঠিক আছে যদি ইয়ালত যদি পূৰণ হৈ থাকিলে ওপৰত গুচি গলে কি হৈ যাব হৰণ হৈ যাব ঠিক তেনেকৈ পূৰণ হৈ গল 30 তাৰপিছত এইটো 660 এখিনি পূৰণ কৰিলে পূৰণ কৰাৰ সহজ নিয়ম হৈছে কি 3 ৰ লগত 2 3 ৰ লগত 2 শূন্যটো পাছত যোগ কৰি দিলে হ'ল 3 দুগুণ 6 3 দুগুণ 6 6 6 আৰু লাষ্টত শূন্য আৰু 61 10.8 কিলোমিটাৰ/আৱাৰ ঠিক আছে বুজি পাইছে ঠিক আছে তেতিয়াহ'লে ধন্যবাদ ভিডিওটো চাই থকাৰ কাৰণে তো এনেকুৱা ধৰণৰ ভিডিও নেক্সট আকৌ আহি আছে এটা 2 নম্বৰ পাৰ্ট 3 নম্বৰ পাৰ্ট 4 নম্বৰ পাৰ্ট এনেকৈ কৰি যাই থাকিম লগতে ইয়াৰ লগতে আমি ডিসটেন্সৰ ওপৰত ক্যালকুলেটৰৰ ওপৰত সকলোখিনি অৰ্থাৎ ক্লকৱাইজ তাৰ পাছত দূৰত্ব সময় টাইম এণ্ড ওয়ার্ক তাৰ পাছত আৰু আছে টাইম এণ্ড ওয়ার্ক HCF LCM এইবোৰৰ ওপৰতো বহুতখিনি আমি কি ভিডিও দি থাকিম থ্যাংক ইউ